उड़ती हुई तितली तू शकीनी रखे लाग कद तेरा रफल पठानी वर्गा নিশানকে ফোন এটা কৰো নেকি ঘৰত বা আছে নাই ফোন এটাই কৰো তাক কাৰ ফোন এইটো ও রিয়া ফোন করছি দেখুন নাই হ্যালো কো এ কি কৰি আছ তই এ আছো ৰ এ ৰচোন ৰ আজি এনে আছ নেকি তই এ আছো ৰ এনে কচোন এ আজি এনে আছ যে আমাৰ ঘৰলৈকে আহিছ এবাৰ 6টা মানত বহুত দিন কত এনে ওলে যোৱাও নাই আহিবি এপাক এ চানিকা কৰি দিবি এবাৰ সিও আহক দে হ'ব দে তাক কম দে মই দে কেনাই মাল দেখোন ভাল এইটা কেনেকুৱা ক্লাছ তই অকলে আহিলি নেকি মই আহা বুলি ভাবিলো তাৰপিছত 3 কাপ চাহ আনলো ই আহিব ৰ দেৰি হ'ব নেকি তাৰ আকৌ এইডাল কেনাই মালে কি ক্লাছ এইটা এয়া প্লাস এইডাল কি ক্লাছ এইডাল প্লাস নহয় এইডাল এয়া হাতৰ যে জোৰ বঢ়াই নাকা এই সেইডাল সেইহে নেকি ভাল মই কি লাগিছ দে চাহ কাপ খাও দে খাওঁ দে এই আইলাই চাগে দেচোন যাম খুলি দি চাই তই যে ৰাতি কলা চশমা পিন্ধি আছে কি দেখা পাইছা এই ধুলা না এই চশমা কেতিয়া পিন্ধে তো জানা নাই এইযোৰ হল কলা চশমা না মোৰ বেলেগ চশমা নাই না সেইকাৰণে এইযোৰ ৰাতি এইযোৰ পিন্ধি আহিছে তো কয় চশমা লাগে এইযোৰ ল বগা চশমা হয় নেকি না মোৰ নাই না সেইকাৰণে মই এইযোৰে পিন্ধি এইযোৰ লৈ যা দুটা কামত আহিব ওচৰত দেখাব পাবি আৰু এইযোৰ ৰাতিও দেখাব পাবি এটাৰ ভিতৰত ৰখি আছো নিচানা ৰুমত At this moment, he knew. He fucked up. ও বহাই না হে হৈ যায় না জাগাই না পাই কি বইবা বাপা আরে ওরে বইবা লাগে এ দেখাই না বহুতে বইকে দি একশন মারলা দেব এখা সাকি মুরু বইছে নেকি তই আহা বুলি ভাবিছিল তেতিয়া নাই কলে ল তিনগা বাসা দে লো চাহাবো খাই লও দে পিছে মাতলি যে এনেকে দুইটাই মই বুজি নাপালো কথা এটা কবা আছিল আমাৰ দুটা ভাবলো মানে কথাটো কি বা নিহাৰ বডি নেকি কি বে এনেকে দি পড়লে বহুত দিন মানে কত ঘুরবা মানে যোৱা নাছিলো ঘৰতে আছিলো ভাবলো এটা বঢ়িয়া কৰি কবাত জাগা তাত যাও ঘুরবা কাৰণে কত যামবি নহলে কি করবি খানা চানা খাবি এই আমার ঘৰৰ পিছফালে তাতে বাহৰ তলত যাব তই তোৰ 72 খানে চিনিবা খানাকে খাও বা বেলেগ কইছো আকা হিখান জায়গাত যাবি নি তাতে প্ৰত্যেক বছৰে খাও নতুন বছৰ এটা আহি আছে নতুন বছৰ বেলেগ এটা জায়গাত খাও না খানাই খাও বেলেগ এটা জায়গাত খাও তই কি কোৱা তই কিবা এটা ক আমাৰ এই আগৰ যে ইফালে জাগা এটা যে আছিল চিনাকি কৈছিলি যে কোৱা এই তাতে এটা বহুত দিন পুৰণা ঘৰ এটা আছে তাতে যাবি নেকি পাৰি যাবি নেকি তাতে খানাটো খাও পুৰণা জাগা ভণ্টেৰ টাইপো হ'ব বস্তুটো নহলেতো নাহে তথাপিও আমি অকলে জাগাত খানা এটা খাব পাৰিম আৰু মোক মায়ে যাবা নেদবো তই থাক তই এটা কাম কৰ গৰম পানী ল পালে যি বিস্কুট খা চাহ এটা থোতে সেই চাহ খাবাও নেদবো তো কিয় মই চাহ খাম তেনেহলে যাবা লাগবো যাবি আমিতো যামেই হয় না নকচোন এই কেন নাযা যাও বল একেলগে তিনিটাই কি করবি দে তেনেহলে যামে ইবা কি কৰি নাগিলে থাকক আৰু দে যাব দে কেন যাব ততে ৰেডি হৈ না সেইটো কথা ক খালি মই ৰেডি আছো দে হ'ব দে মই যাম দে তেনেহলে এটা কাম কৰ কালি দুপৰীয়া মানে যাওঁ আৰু গধূলি খানাটো খাম পাৰি নেকি যোগাৰটো বেলেগ সেনেকুৱা নালাগে সৰুকে খাম আৰু গোটেইকেইটাই খাম আৰু তেনেহলে নেকি পাৰি তেনেহলে কালি লগ পাম মই যাই থাকো কাম এটা আছে কিন্তু একো চিন্তু নাই যাবা লাগবো যাবাই লাগবো হ'ব না না দে হ'ব দে একো নাই তও যাবা লাগবো আমিও যাম এতিয়া মই যাই থাকো ওলাই থাকো মই দে কালি লগ পাই আছো দে বেলেগ জাগায় মনোজ কি নাহিল যে কি কাৰণটো কচোন কি দেৰিকে আহিছে মই কোৱা নাই তাক মই বিস্কুট লৈ কিনে খাই কিনে শুই থাকিব দিয়া নাই ইয়াক লৈছো ভাইক অকণমান পেহী ল'ৰাটো ফুৰিব আহিছিল অভি ইয়াৰ নামটো ৰোহিত নাম চামি অলপ লাজ কৰে তথাপি লৈছো আৰু লগত এইটো ঘৰে নেকি কিয় তই কিনিম বুলি ভাবি আছা নেকি ঠিকে আছে ফাদাৰক একবাৰ কৈ চাম হিচাপ নাহিল নেকি ৰে তাক কৈছো সি এতিয়া নাহে বোলে
এই দেচোন তালা মাৰা দেখোন খুলবা লাগবো তালাটো চাবি আনছা দে চাবি আকৌ মোৰ পৰা ক'ত থাকবো তাৰমানে কাৰ তাতে থাকবো চাবি এই কাৰ ঘৰ এটা কি জানে ভাঙি দিও চাচো ভাইটি মোৰ তাত এটা চাবি ক'ত থাকবো কি করলি বে তই হলি কি করলি হয় মহিলা তাকে করলো হয় আৰু কি কোনে করলি হলি আন্ধাৰ দেখোন নাই দৰ্জা বন্ধ দে ৰ এই আপুনি আহিছিল হা, ৰে হা। জানে কি লাইট চাইট নাই দেখোন নাই এই মোবাইলৰ ফ্লেছ কেইটা জ্বলাই লওঁ দে বহুত বিচাৰচোন বহুত বিচাৰ অলপ লেতেৰা হৈ আছে জাগাটো দেৰিও হ'ল আহ আই বদৰে তই চব কৰিলে মাৰা তই মোক চকুৱে মাৰছা মই খুবছে বদৰে অৱস্থা নেকি ভাই মাজতো ট্ৰাই কৰ ইফালৰ পৰা ইফালে নাহে তো এই কোৱা নাই জাগাটো লেতেৰা আছে কিন্তু হ'ব দে এটা কাম কৰো এইটো আহি আছে আমি চাফাটো কৰি লওঁ তেতিয়া লাগি পাৰি দা আৰম্ভ কৰিব বিচাৰ দে ঘৰটো ভাঙি লওঁ বাছ এবাৰ কোনে কোনে এই মোৰে ভাইটি ভাঙিলো দিয়া হাৰ পাৰতা চাই এই নাই মানে কি জানা মাহীৰ চলি নাই কিনে লৈছিল ওপৰত পঠাই দিছিল কি কম বিপদ হৈছে আনবাতো লাগবই সেইকাৰণে আৰু কি চাই আছে এই চাচোন বাদ দে এই ইয়াকে নাহিলে দেখোন এই তাৰ বোলে ঘৰত কিবা কাম আছে আহিব দে মই কোৱা নাই যে ফাল্টু মানুহ বুলি এই আহিব তাৰ কিবা কাম আছে তো দে এটা কাম কৰো অলপ তোৰ চোন আৰু কিবা কিমান বহিবা কাৰণে বহুত দে জুই পুৰা ধৰো নেকি ভিতৰতে ঠাণ্ডা দিন পানী সি আলিকে হৈ যাব আমাৰ এই ভাই অকল এনেকে থাকবি নেকি যো অকণ কাম চাম কৰ যো মই পেচেণ্ট কৰি আহি আছো ৰ নিশান্ত কোন আহিয়ে নাপালা রে হে তো বহুত দেৰি হৈ গৈছে তাৰ নাই দেখুন না কোনো নাই দেখোন কি বস্তু চৰাই তৰাই চাগে কোন রে ভাই শুন কি হৈছে এবার তো ফুল মারা কিন্তু এবার ফুল না সরবল দখল এই ফুল আরে ভাই ফুল ভাই ফুল এই কাজতে ভয় পাই টাকা কই ফুল এখন কই ফুল কই নাই ফুল কই দাও ভাই ফুল ফুল কই দাও ফুল না ফুল না ফুল না ফুল না কোনে ভয় খুৱাই আছে একবাৰ হাতত পড়লি না তাক মই কোন আছে রে কোনো নাই শুনবে এবার তো খুলবা পারবি না মই খুলবা লাগবে ভাই না ফুল 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 আসু না এবার কথা না এবার যদি ভয় পাওয়া হয় এই কি মাথা পারি দিই আরে ভাই নুকুয়া ফুল না ইটার পৰা মানে তইহে ভয় খুৱাই আছিলি নে কি এ মই মাত্ৰ হৈছো তেনেহলে ধকধকাই আছা আৰে চা কি আছো এ বে ভায়া বল না বল এইটো ৰুম কি এবা চাও ৰচোন কি আছে ইয়াতে তালো আও টপি লৈছি আই ভাল নাপাইছো দে মই এই আব
কি হ'ল এই তোৰ ঘৰত কাম আছিলে মায়ে নাই মায়ে নামত গেছি এইবিলাক চাফা চাফা কৰিলো আমি ভালে হৈছে এতিয়া বাঘ এইটো বাঘ 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 তই ভাবি কৃষ্ণ প্ৰভু চিয়াৰ্ছ